আজি মানে তোমাৰ আমাৰ মিটাৰ লগত এপাক ফুৰো বুলি আহিছোঁ বশিষ্ঠ মন্দিৰ দেই। এই বশিষ্ঠ মন্দিৰ বুলিতো ক'লে আৰু কেমেৰাটো নোলালে নহয়। এই অকণমান ব্লগ আৰু এটা মিহিকৈ এটা ব্লগ এটা কৰিম আৰু লাহেকৈ দেখাওঁ বাৰু সকলোকে। এইটো হৈছে চিৰিয়াখানাৰ এটা পুতলা, যিটো পুতলা কেতিয়াও বিক্ৰী নহয়। এইটো পুতলাৰ চেহেৰাই কয়, এইটো একদম বিশ্বজিতৰ একেবাৰে গোটেই পেটটো মানে এয়া একদম পেটৰ চাইজৰ লগত প্ৰায় এই মুখখনহে নিমিলে ঠিক। তেখেতৰ বাৰু মুখখন নাই, এইটো পেটুৱা পেটৰ একে মিলি যায়। আগবাঢ়িছোঁ বাৰু। এডাল হৈছে গছডালত চূণ খনা আছে, হয়তো বিচাই ডাকিলে চাগে গছডালক। এনেকৈ বাঢ়ি পেলাই আজি 2020 চনৰ 25 জুন দেই। এই সুদূৰ তোমাৰ 5 বছৰৰ মূৰত আজি আকৌ এবাৰ মানে দুয়োটাৰ ভিডিঅ' এটা বনাইছোঁ। মাজে সময়ে বনাই পোৱা নাই, 5 বছৰ আগতে বনাইছিলোঁ। বাৰু হেৰি কৰোঁ, এইটো ভিডিঅ' বনোৱাৰ আগতে আমি 5 বছৰ আগৰ যিটো কাহিনী আছিলে সেই আগৰ ভিডিঅ'টো দেখাওঁ তেনেহ'লে, হয়নে বাৰু? কৃষ্ণ দেখা গ'ল যে আজি সিংহই আমাক চিঞৰিছে। এতিয়া আমাক কিয় চিঞৰিলে আমি গম নাপালোঁ, চিঞৰিছে আমাক। এতিয়া ইয়াতে থকা মতে এটা মাইকী সিংহ আছে, আমাক দেখাব খুজিছোঁ। এইটো চাওক, আৰু এই মাইকী সিংহটো আছে। আজি আমাৰ কৰিছোঁ যেনে আজি দীপাংকৰে নিজৰ গাৰ্লফ্ৰেণ্ডৰ আহিব খুজিছিল, কিন্তু আহিব নোৱাৰিলে। আৰু তেনেধৰণে বিশ্বৰো একে অৱস্থাই হ'ল। হ'ব আৰু কাটি দিয়ে। সিংহ বহুত কিবা কিবি আছে। আছে পজ চিষ্টেম আছে। তো গুড মৰ্ণিং এভৰিৱান। খেলা বেছি চিঞৰ হৈ যাব পাৰে আমাৰ নিজৰ কৰ্মৰ ফলত, আৰু সেয়েহে সকলো ইয়াৰ বাবে দায়িত্বশীল হোৱা আৰু দায়ীশীল হোৱা মানে নিজৰ বাবে হেৰি আৰু পৰিস্থিতি আছে। যেনে আমাৰ ঘাঁহ বন শুকাই আছে, বা হৰিণাবোৰে ঘাঁহৰ মাজত এনেকৈ বিয়া হৈ আছে। আমাৰ লেতেৰা ইমান জাবৰ জোঁথৰ আছে, সেইবোৰ চাফা কৰাৰ কাৰণে আমাৰ মানুহৰ ইমান কুকৰ্ম। এয়া আপোনালোকে দেখিবলৈ পাইছে যেন সৰু ল'ৰা ছোৱালীটোৱে আমাক দেখি পেলাই কেনেকৈ ঠেলাখনৰ ওপৰত বহি আছে, কিন্তু তেওঁ কিমান দিনটোত কষ্ট কৰিছে হয়তো সেইটো আপোনালোকে অনুভৱ কৰিব নোৱাৰিব, কিন্তু এইটো চৰকাৰে হয়তো ভৱিষ্যতে অনুভৱ কৰিব। আৰু শিক্ষা তেওঁলোকক যাতে মাক বাপেকসকলে শিক্ষা আৰু আন শিক্ষা বিষয়ক কথাবিলাক শিকোৱাৰ বাদ দি শিকাবলৈ আগ্ৰহ কৰি তুলি আৰু এইবিলাক যাতে কৰাৰ পৰা বঞ্চিত ৰাখে, এতিয়া আমি আশা কৰিলোঁ। এতিয়া মানে আমি এই খোজকাঢ়ি দলংখনৰ মাজেদিয়ে বাট লৈছোঁ। এইয়া দলঙত ভৰি উঠাবলৈ লৈছোঁ, একদম বাওঁ ভৰি প্ৰথমতে, তাৰপাছত সোঁ ভৰি। আগুৱাই গৈছোঁ। এই ভগা ট্ৰেক্টৰৰ নিচিনা শব্দটো দিয়ে আজি আৰু দুআষাৰ কৈ আছোঁ আৰু ৰাইজে দায় দোষ নধৰিলেই হ'ল আৰু দেই। এয়া হৈছে মন্দিৰৰ পৰিৱেশ। ট্ৰেক্টৰ বুলি কৈছিলোঁ, জেচিবি ওলালে। জেচিবি বুলি ক'লে আৰু এই ভিডিঅ' এটা লাগিবই, জেচিবি মানে মেইন আৰু। তাৰপাছত এইজনে কিন্তু সাংঘাতিক বস্তু একদম দেই। এখেতে কিন্তু স্পেচ নাই,